সকলোলৈ সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছো আজিৰ দিনটো। আজি সোমবাৰ 2023 চনৰ 27 মাৰ্চ। অসমীয়া লেখেৰে 1944 শকাব্দ 12 চত। আহচোন এতিয়া আজি এটি মহৎলোকৰ বাণী শুনো। ভুল জনাতকৈ নজনাই ভাল, এই কথাষাৰ কৈছিল শেক্সপিয়াৰে। ভুল জনাতকৈ নজনাই ভাল। তোমালোকে শেক্সপিয়াৰক নিশ্চয় জানা হয়নে? তেওঁ ইংৰাজ নাট্যকাৰ আছিল, কবি আছিল। এতিয়া আহচোন আজিৰ এটি সাঁথৰ শুনো। ছয় চৰণ কৃষ্ণ বৰণ, আধা ছিঙিলেও নাই মৰণ। কি বস্তু কোৱাচোন, চিন্তা কৰা। ছয় চৰণ মানে ছটা ঠেং হয়নে? কৃষ্ণ বৰণ কলা বৰণৰ কি বস্তু বাৰু? উত্তৰটো হৈছে পৰুৱা বা পেপৰা বুলি কয়। আজিৰ কুইজটো জানো আহাচোন। প্ৰথম অসমীয়া ৰাজ্যপালজন কোন? এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা। প্ৰথম অসমীয়া ৰাজ্যপালজন কোন? অসমৰ ৰাজ্যপাল সোধা নাই দেই, অসমীয়া ৰাজ্যপাল সুধিছোঁ। মনত ৰাখিবা, অসমীয়া ৰাজ্যপালজন হৈছে বিষ্ণুৰাম মেধি। তেওঁ মাদ্ৰাছত 1957 চনত প্ৰথমবাৰৰ বাবে ৰাজ্যপাল হৈছিল। এতিয়া আহাচোন আজিৰ দিনটোৰ তাৎপৰ্য জানো। আজি অসমত নিপুণ অসম দিৱস পতা হৈছে। 3 পৰা 9 বছৰলৈকে শিশু এটাই যাতে ভাষা বুজি লিখিব পঢ়িব জানে আৰু সংখ্যা জ্ঞানৰ দক্ষতা নিশ্চিত কৰাটোৱে ইয়াৰ উদ্দেশ্য হয়। গতিকে মনত ৰাখিবা, আজি নিপুণ অসম দিৱস। তাৰপিছত আজি আছে আমাৰ বিশ্ব থিয়েটাৰ দিৱস। প্ৰতি বছৰে 27 মাৰ্চ তাৰিখে পালন কৰা হয় এই বিশ্ব থিয়েটাৰ দিৱস। এই দিৱস পোনপ্ৰথমে 1961 চনত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে আৰম্ভ কৰিছিল। আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠান ৰাষ্ট্ৰসংঘৰ ইউনেস্কোৰ এটা শাখা। বৰ্তমান পৃথিৱীৰ প্ৰায় সকলো দেশতে এই দিৱস পালন কৰা হয়। এই দিৱসৰ দিনা থিয়েটাৰ কৰ্মীসকলৰ সভা সমিতি অনুষ্ঠিত হোৱাৰ লগতে বিভিন্ন অনুষ্ঠান নাটক আদি প্ৰদৰ্শন কৰা হয়। গতিকে মনত ৰাখিবা, আজি বিশ্ব থিয়েটাৰ দিৱস 27 মাৰ্চ তাৰিখটো। গোটেই সমগ্ৰ বিশ্বতে আজি থিয়েটাৰ দিৱস পালন কৰা হয়। প্ৰথমবাৰৰ বাবে 1961 চনত এই থিয়েটাৰ দিৱস পতা হৈছিল দেই। আজি জয়মতীৰ স্মৃতি দিৱস। জয়মতীক তোমালোকে নিশ্চয় চিনি পোৱা নহয় জানো? জয়মতী নাটকো চাইছা চাগে। জয়মতী আছিল আহোমৰ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপানীৰ পত্নী। পতি আৰু দেশৰ হকে জীৱন ত্যাগ কৰাৰ বাবে জয়মতী অসম বুৰঞ্জীৰ এক উল্লেখনীয় চৰিত্ৰ। আমাৰ এনে লাগে যেন এইটো নাটকৰহে চৰিত্ৰ, কিন্তু সঁচা ক্ষেত্ৰতে আমাৰ সতী জয়মতী অসমৰ আছিলে। গতিকে অসমৰ এক গৌৰৱ। আজি পুষ্পলতা দাসৰো মৃত্যুদিন। তেওঁ 1915 চনত জন্মগ্ৰহণ কৰিছিলে আৰু 2003 চনৰ আজিৰ দিনটোতে মৃত্যুবৰণ কৰিছিলে। তেখেত এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আছিলে, গান্ধীবাদী, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেত্ৰী আছিল। তেওঁ 1951 চনৰ পৰা 1961 চনলৈকে ৰাজ্যসভাৰ সাংসদো আছিল। এতিয়া আহাচোন আজিৰ দিনটোৰ কিছু কাৰেণ্ট এফেয়াৰ্ছ জানো। আজি আটাইতকৈ ভাল লগা কাৰেণ্ট এফেয়াৰ্ছটো আনিছোঁ হয়নে? আজি IBA বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত আমাৰ প্ৰতিদ্বন্দ্বী বক্সাৰ অষ্ট্ৰেলিয়াৰ কেইটলনীৰ পাৰ্কাৰৰ বিৰুদ্ধে 5-2 ব্যৱধানত জয় সাব্যস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰিলে আমাৰ অসমৰ জীয়ৰী লাভলীনা বৰগোহাঁয়ে হয়নে? এইটো খুব ভাল লগা খবৰ। অলিম্পিক পদত জয়ী লাভলীনা বৰগোহাঁইৰ এই বিজয়ে দেশৰ লগতে অসমবাসীকো গৌৰৱান্বিত কৰিছে। ভাল লগা খবৰ নহয়নে? আমাৰ জীয়ৰী লাভলীনাই বিজয় হৈ আহিছে, দেশৰ গৌৰৱ হৈ আহিছে হয় নহয়? তোমালোকেও চেষ্টা কৰি যাবা, কিবা এদিন নহয় এদিন সফলতা পাবা। আমাক প্ৰত্যেককে কিবা নহয় কিবা এটা দক্ষতা আছে, সকলোৱে চেষ্টা কৰিলে আমি পাম। গতিকে ধন্যবাদ। ভিডিঅ'টি